নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এয়া চাওকচোন আমাৰ নতুন দোকান ওপেনিং হৈ গ'ল। বস্তু আনিছে বাৰু এটা দুটাকৈ দেউতাই। এয়া চাওকচোন পেকেট ইমানবোৰ আনিলে। সকলো 5 টকীয়া হয় দেই। এইফালে চাওক ভিতৰতো আছে চাওকচোন। এয়া পানী বটল আৰু এয়া চেণ্টাৰফুড আৰু পালছ আৰু চাওক নতুনকৈ আনিলে বাৰু ৰেকটো। এয়া চাওক বিস্কুট এইফালে আছে আৰু এইফালে আছে আৰু এয়া চকো পায়। মোৰ ফেভৰেট হয় দেই। আৰু এয়া বিস্কুট হয় আৰু ভিতৰত বস্তু মানে অনাই নাই, আনিবহে বস্তু এতিয়া। এয়া আলু আছে আৰু এই কবি আছে আৰু এইটো আমাৰ নতুন ফ্ৰিজ হয়। ভিতৰত একো নাই বাৰু এতিয়া, অন কৰাই হোৱা নাই এতিয়া, মানে বস্তু একো নাই যে সেইকাৰণে অন কৰা নাই। এয়া পানী বটল আছে অকল দুটামান আৰু এয়া মোৰ কেকৰ ক্ৰীম থৈ দিছো। মানে বস্তু মানে এতিয়া লাহে লাহে ভৰাব বাৰু, মানে বস্তু বেছি অনাই নাই, অকল এইবোৰে আনিছে আৰু পেকেট আছে আৰু বিস্কুট আছে আৰু পানী বটল আৰু এয়া মটৰ আছে। আৰু এইফালে আমাৰ কাপোৰৰ দোকানখন আৰু বাহিৰত শাকৰ দোকানখন। মোৰ আগৰ ভিডিঅ'বোৰত দেখিছেই কাপোৰৰ দোকান আৰু শাকৰ দোকান। বাৰু আজিলৈ ইমানেই, বাই।